হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? কেনেকুৱা গৰম পৰিছে আপোনালোকৰ সেইফালে? মই বৰ্তমান আছোঁ বোকাখাটত। আবেলি বোকাখাটত থাকি ইমান গৰম, উপায় নাই বোলো ওলাই যাওঁ অকণমান ফুৰিবলৈ। বোকাখাটৰ পৰা অলপ দূৰত আছে চৰহলা বিল। চৰহলা বিলত এই সময়ত একদম জাল পাতি থৈ দিয়ে, পূৰা টঙি জাল। চায়ো ভাল লাগে আৰু মাছ পুঠি অলপ সস্তাত আনিবও পাৰি। গতিকে ওলাই আহিলোঁ বাইক লৈ পেলাই। আৰু ইয়াত চব পানী, যিহেতু এতিয়া বানপানী লাহে লাহে কমিছে, ইয়াতে পুৰা পানী হৈ আছে। অলপ ফুৰিবলৈ বুলি ওলাই আহিছোঁ। বাকী যদি ভাল কিবা পাওঁ আপোনালোককো দেখুৱাই আছোঁ, তেতিয়ালৈকে ভিডিঅ'টো কণ্টিনিউ চাই থাকক। আৰু আপোনালোকক মোৰ বাইকখন দেখুওৱা হোৱা নাই। এখন বাইক ল'লোঁ ৰাইড কৰিবৰ কাৰণে, যিহেতু এতিয়া ৰাইডত ওলাম। লাহে লাহে আপোনালোকক বাইকখন বেলেগ এটা জেগাত গৈ আছোঁ। প্ৰথমে গৈ লওঁ, তাৰপিছত আপোনালোকক ফুল ৰিভিউটো দি আছোঁ। এয়া আমাৰ ককাই কি কৈছে, আহ যদি ইয়ালৈ বোকা অলপ ল'ব পাৰিবি ন ককাই? কোৰ মাৰিব লাগিব। এইখন এখন টঙি জাল, এইখন আমি তেনেকুৱা টঙি জাল বিচাৰিয়ে গৈ আছোঁ, দেখুৱাই আছোঁ আপোনালোকক। চ' গাইছ, আমি এতিয়া চৰহলা বিললৈ গৈ আছোঁ। ৰাস্তা আচলতে গোপ্ৰ লোৱা নাইতো, এইফালে অৰুণাচল নাই। এইফালে দেখা পাইছে ন, সেয়া অৰুণাচল পাহাৰ। এইয়া যিটো পাহাৰ দেখি আছে অৰুণাচল, তাৰ পৰা অলপ হিমালয়ো দেখা পোৱা যায়। ইয়াৰ পৰা বহুতে বিশ্বাস নকৰে, ৰাতিপুৱা টাইমত আহিব লাগে। আচলতে ৰাতিপুৱা টাইমত আহিলে হিমালয়টো দেখা পোৱা হয়। এইবিলাক গাঁও এই গৰমত এতিয়া ইয়াত যি ফ্ৰেছ বতাহ, গুৱাহাটী মহানগৰীয়ে হওক বা আমাৰ বোকাখাট টাউনতে ইমান গৰম পৰিছে, অলপ ফ্ৰেছ বতাহ খাবলৈ ওলাই আহিছোঁ। তো গোপ্ৰ যেতিয়া ল'ম তেতিয়া আপোনালোকক ভালকৈ মটো ব্লগ কৰি আছোঁ, দি আছোঁ মটো ব্লগিং। লোকেল মটো ব্লগ। কি ধুনীয়া বতাহ মাৰিছে নহয়, একদম ফ্ৰেছ বতাহ। একদম ফ্ৰেছ বতাহ, গাঁৱৰ পৰিৱেশ। আমাতকৈ বোলো ইয়াৰ মানুহখিনি বেছি সুখী, কাৰণ আমাৰ চিন্তা ধাৰণা যিমান বেছি টেনশ্যন, তেওঁলোকৰ ইমান টেনশ্যন নাই। খেতি কৰিছে, ভঁৰালত ধান আছে, এতিয়া মাছ পুঠি নিজৰ বাৰীতে, শাক পাচলি, অকল মিঠাতেলকণ আৰু নিমখকণ কিনি আনিলেই হ'ল। আৰু এতিয়াতো জেগাই জেগাই পিয়ৰ মিঠাতেলো পোৱা, মেল বহাই দিয়া হ'ল, ঘানি বুলি যাক কোৱা হয়। সেইদিনাখন দেখিছোঁ ইয়াৰ পৰা মানুহে সৰিয়হ 3 মোনা লৈ গৈছে, বটল লৈ গৈছে, টাউনত সৰিয়হ পেৰাইছে, ঘৰলৈ তেল লৈ গুচি আহিছে। গতিকে বৰ বিশেষ প্ৰয়োজনীয়তাটো নাই, খুব সুখত আছে আমাতকৈ, হয় নাই বাৰু? হয় হয়। এই চব অৰুণাচলৰ ইমান ধুনীয়াকৈ ওলাই আছে, মই এই তাৰপৰা দেখিম নেকি। প্ৰায় আমি 5 কিলোমিটাৰমান আহিলোঁ। এতিয়া গৈ পেলাই আমি মাথাউৰি পামগৈ, ব্ৰহ্মপুত্ৰৰ পাৰত। এইটো মাথাউৰি, এইফালে গৈছে, এইটো মাথাউৰি। তাত এতিয়া গৰু ছাগলী বান্ধি থৈছে।
আচলতে আমি মানুহবিলাকে চহৰ টাউন এইবিলাকৰ মানুহবিলাকে আমি জীৱন যাপনহে কৰি আছোঁ একচুৱেলি সঁচা কথা ক'বলৈ গ'লে জীৱন উদযাপন কৰিছে এই গাঁৱৰ মানুহখিনিয়ে এতিয়া দিনটো এই গৰু ছাগলী চৰাই আহিল ধুনীয়াকৈ গা পা ধুব চাহ একাপ খাব অকণমান জিৰাব ৰাতি ভাতকেইটা খাব শুব আমি জীৱন যাপন কৰিছোঁ আৰু এওঁলোকে জীৱনটো উদযাপন কৰি আছে আচলতে এইটো আগত মাথাউৰি আমি মাথাউৰিৰ পৰা ৰাইটত যাম তেতিয়া গৈ পেলাই আমি বিলখন পাম মজা লাগিছে দেই এই চব অৰুণাচলখন কেনেকৈ ওলাই আছে অৰুণাচলখন ওলাই থকা নাই বাবা অৰুণাচলৰ পাহাৰ সেইটোৱে সেইখনে অৰুণাচল খাই একদম টিপটপ লোকেল কণী লোকেল মুৰ্গী মাংস অকণ খাওঁ বুলি ক'লে ব্ৰইলাৰ বিচাৰি যোৱা দৰকাৰ নাই ঘৰৰে হাঁহ এটা মাৰিলে আৰু ঘৰৰে মুৰ্গী এটা মাৰিলে লোকেল চুকাটো চালেগৈ খুন্দাটো মাৰি দিলে গৰৈ মাছ 4টা ওলাই আৰু আমি কি খাই আছোঁ এটা ঘাট পালোহি অকণমান আগলৈ যাম এতিয়া আহি পেলাই আমি ঘাট পাইছোঁ মোৰ লগতে আমাৰ যুদ্ধ অলপ চুলিকেইডাল ঠিক কৰি দিয়া চুলিকেইডাল ঠিক কৰি দিছে দেখুৱাওঁ অকণমান ৰ'ব এইখনে হৈছে চৰহলা বিল চৰহলা চাপৰি বুলি কয় যে অলপ আগত আছে চৰহলা বিলৰ মাছ বিচাৰি আহিছোঁ আৰু ভাল লাগিব বিলটো যেতিয়া মাৰ যাব ধুনীয়া লাগে আৰু এইয়া ৰঙা ৰঙা হৈ আছে দেখিছেনে সেইটো পাহাৰকেইটা যে সেয়া অৰুণাচল So guys, ৰ'দ এতিয়াও ৰ'দ যোৱাই নাই সময় এতিয়া 6টালৈ 20 মিনিট আমি আগত যাওঁ অলপ মহলদাৰ আছে মহলদাৰৰ ওচৰলৈ যাওঁ আমাৰ চৰহলাৰ মাছ মাছ নিবলৈ আহিছোঁ আজি টেঙৰা পানী কিনা পানী নেকি খাওঁ কিনিবলৈ পাই নেকি বটল পাই নেকি বটল চলি আছে জালত এইয়া পানী খাবলৈ আমাৰ মাছুৱাক বটল দিছে পানীৰ বটল এইকেইটাও তাত পেলাই দে আঁঠুৱাখনত আপোনালোকক কৈছিলোঁ যে মোৰ বাইকখন এটা ৰিভিউ দিম আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে $134cc ESD
ৰোষ্টাৰ বাইকখন চলাই খুবেই ভাল পাইছোঁ স্পীড সিদিনাখন 120লৈকে আহিছোঁ উঠাইছোঁ ৰাস্তাত যিটো গ্ৰিপ সুন্দৰ গ্ৰিপ এটা আছে মুড হিচাপে আপুনি চলাব পাৰে মোৰ চেনেলটোৰ নাম Mindhunter এই সোনকালে আপোনালোকক এইখন বাইকেদি অৰুণাচল লাডাখ এনেকুৱা ধৰণৰ ৰাইডবিলাক পাই থাকিব আৰু বৰ্তমান আমি আহি আছোঁহি আজি এটা সৰু ৰাইড লোকেল ৰাইড যি গৰম এই গৰমৰ উৎপাতত থাকিব নোৱাৰি আহি পালোহি চৰহলা বিল ইয়াৰ পৰা এতিয়া অলপমান মাছ ল'ম পুনৰ এইটো ৰাস্তাইদি গৈ থাকিম ক'ত যাব পাৰি চিধা এইফালেদি ইয়াৰ পৰা আমাৰ বোকাখাটৰ পৰা এনেকৈ কৰি আকৌ ব্ৰহ্মপুত্ৰৰ পাৰেদি গৈ ওলামগৈ মেইন হাইৱে ৰজাবাৰী ধ্ৰুৱ অ' ধ্ৰুৱ কেনেকুৱা লাগিছে আহি সিজি গৈছোঁ অ' গাই মাছ অলপ দে যি পাইছে অলপমান দি আৰু পোৱালিয়ে লাগে ক'তনো ডাঙৰ মাছ লাগে কে বেছি নালাগে নহয় অলপমান দেই আৰু কিমান দেৰি লাগিব কিমান দেৰি 6টা বা চ' গাইজ আমি অকণমান আগলৈ গ'লোঁ ভিডিঅ' নকৰিলোঁ তাতে গোটেই গাঁৱৰ পৰিৱেশ কাৰণে এতিয়া আহি পুনৰ সেই দলংখনৰ পাৰ পালোহি চাওকচোন কি ধুনীয়া লাগিছে পৰিৱেশটো মই আপোনালোকক বেক কেমেৰা দি দেখুৱাই আছোঁ ৰ'ব ৰাতিপুৱা এইফালে হিমালয় দেখা পোৱা যায় এই য'ত ৰঙচুৱা হৈ আছে হিমালয়টো একদম ধুনীয়াকৈ দেখা পায় কেনেকুৱা লাগিছে তো গাইজ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম এতিয়া এয়া আমাৰ মাছ আহি আছে নাৱত মাছ ল'ম আৰু যাম ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব জনাব ফাৰ্ষ্ট ব্লগ ডেইলি ব্লগ হিচাপে তাৰমানে দিবলৈ ট্ৰাই কৰিছোঁ কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব